কেইদিনমান আগৰ ঘটনা আপোনালোকে সকলোৱে সংবাদ মাধ্যমত গম পাইছে কিজানি। এইটো আচলতে সূত্ৰপাতটো হৈছিলে জগন্নাথ ভৱনক লৈ পেলাই। আৰু জগন্নাথ ভৱনটো যেতিয়া ষ্টেটৰ পৰা আমি পাইছিলোঁ তেতিয়া এইটো খবৰ পোৱাৰ লগে লগে মই একচুৱেলি ভেলাকুটিতে গৈছিলোঁ মাটি চাবৰ কাৰণে। তেতিয়া মাটিটো যিখিনি এইটো গোটেই অসমত এটাই মডেল হয়, কাম কৰা যোনটো স্কিমৰ মডেলটো এটাই হয়। চ' গতিকে তাতে ছাফিচিয়েণ্ট মই মাটি নাপালোঁ, ৰাইজৰ লগত ডিছকাছ কৰিলোঁ তাতে। আৰু এইটো ভেলাকুটিৰ কাৰণে বা আমাৰ ইয়াতে যিমান উড়িয়া সমাজ আছে সকলোৰ কাৰণে এইটো এটা বহুত ডাঙৰ এটা আশা যে আমি জগন্নাথ ভৱন এটা মানে মন্দিৰ এটা বনাম বুলি। সেই হিচাপে আমি এই ভৱনটো পোৱাৰ লগে লগে আমাৰ ভাল লাগিলে যে আমি বনাম বুলি। কিন্তু ভেলাকুটিত যিহেতু মাটি নহ'ল, আমি এই হাতীগড়তে শিৱ মন্দিৰৰ ওচৰত আমি মাটি অলপ পালোঁ। তাতে ৰাইজৰ লগত আলোচনা কৰি ঠিক আছে ইয়াতে বনাম, সকলোৱে হৈ ভৰি দিলে। ময়ো ক'লোঁ ঠিক আছে ইয়াতে বনাম আমি, জাগাটো ঠিক হ'ল। এই যে মানে কিছুমান বিৰোধ কৰিব আৰম্ভ কৰিলে যে আমাৰ ইয়াৰ ভৱনটো EMA তাতে লৈ গ'ল বুলি। ত' এই আমাৰ এইটো এটাই জেগা হয়, কিন্তু কোনো দূৰৰ জেগা নহয়, 1 কিলোমিটাৰ 2 কিলোমিটাৰো দূৰত নহয় এনেকুৱা। চ' এইবিলাক আৰম্ভ মানে বেক বাইটিংবিলাক কৰিব আৰম্ভ কৰিলে। ইয়াৰ আগতো আমি যেতিয়া কালী মন্দিৰ বনাইছোঁ, আপোনালোকক মই জনাব বিচাৰিছোঁ যে ব্ৰিটিছে বনাইছিলে এইটো কালী মন্দিৰটো। যেনে তেনে এটা বনাই দিছিলে সেইটো সময়ত, সেইটো কাৰণে ঠিকেই আছিলে। তাতে ৰাতি জুৱা খেলা হৈ আছিলে, মদ খোৱা হৈ আছিলে এই মন্দিৰৰ ভিতৰত, কিয়নো অলপ ভাঙি হৈ গৈছিলে। সেই মন্দিৰটো আমি যেতিয়া ভাঙিব ওলাইছোঁ বহুত মানুহে এনেকৈ কৈছে যে এইটো মন্দিৰ ভাঙিলে কিন্তু পূৰা পৰিবাৰটো খতম হৈ যাব মানে। তো আমি ভাবিছিলোঁ যে ইয়াতে জুৱা খেলিলে পৰিবাৰ শেষ নহয়, মানে খতম নহয়, ইয়াতে মদ খালে নহয়, আমিতো পুনৰ নিৰ্মাণ কৰিম মন্দিৰটো। এইটো সাহস কৰি পেলাই সেইটো মন্দিৰটো ভাঙি পেলাই বনাই দিলোঁ, ৰাইজক আমি গতাইও দিলোঁ মন্দিৰটো। আজি ধুনীয়াকৈ তাতে পূজা অৰ্চনা হৈ আছে। অকল এইটো নহয়, শিৱ মন্দিৰো আমি বনাই আছোঁ। শিৱ মন্দিৰ প্ৰথম জিকাৰ লগে লগে আমি বনালোঁ ইয়াতে হাতীগড় ইমান জাকজমককৈ। খৈৰাবাৰীত শিৱ মন্দিৰ বনাই আছোঁ, বিভিন্ন সমাজৰ মন্দিৰবিলাক বনাই আছোঁ, আমাৰ সমাজৰো মন্দিৰ বনাইছোঁ। এতিয়া লহৰা সমাজৰ বিশ্বকৰ্মা মন্দিৰ বনাই আছোঁ। এনেকৈ সমষ্টিত গোটেইখিনি মন্দিৰ আমি থিয় কৰি আছোঁ। কাৰণ মন্দিৰ নহয়, গীৰ্জাটো আমি অনুদান দিছোঁ, জিতুটো দিছোঁ। চ' গতিকে এই যে সেইদিনা ৰাইজে ক'লে যে মই ৰাইজক ক'লোঁ যে ঠিক আছে আমি ভৱনটো যদি তাতে বনাওঁ সেইটো গুণ্ডিচা মন্দিৰ হিচাপে আমি ব্যৱহাৰ কৰিম। যে যেতিয়া জগন্নাথ মহাপ্ৰভু যেতিয়া ৰথযাত্ৰা হয়, তো মানে নিজৰ ঘৰৰ পৰা বেলেগ গুণ্ডিচা মন্দিৰত থাকে। তো সেইটো সময়ত আমাক এটা মন্দিৰ লাগে, সেইটো বহুত বেয়া হৈ আছিলে। গুণ্ডিচা মন্দিৰটো আমি যোনটো পাতোঁ সেইটো প্ৰত্যেকবাৰে ময়ে ৰিপেয়াৰিং কৰি দিওঁ। চ' গতিকে এই মন্দিৰটো আমি ভাবিলোঁ যে এটা জগন্নাথ মন্দিৰ আমাক ভেলাকুটিত লাগে। ৰাইজে মাটি দেখাই দিলে যে আমি কাম আৰম্ভ কৰিম, ঠিকে আছে। কমিটিও বনোৱা হ'ল। ৰাইজে ক'লে যে এটা পুখুৰী আছিলে কোম্পানীৰ, সেইটো পাৰ্মিশ্যন নিদিয়ে কোম্পানীয়ে। তাৰপিছত কমিটি গ'ল, এপ্লিকেশ্যন দিয়া হ'ল। ইয়াৰে GMৰ লগত মই কথা পাতি পেলাই মাটিটো ওলাই ল'লোঁ। মাটিটো ওলাই দিয়াৰ পিছত NOC দিয়াৰ পিছত পুতিব লাগে, সেইটো পুতি দিয়া হ'ল। পুখুৰীটো পুতি পেলাই মাটি ৰেডি, এতিয়া আমি কাম আৰম্ভ কৰিব লাগে। নিৰ্মাণ কমিটি সেইদিনা মিটিঙত বহিলে, মই ব্যস্ততাৰ কাৰণে মিটিঙত থাকিব নোৱাৰিলোঁ। মিটিং শেষ হোৱাৰ পিছত আশীষ চাচনি নামৰ ল'ৰাজনে মদ খাই পেলাই তাতে অলপ বিশৃংখল পৰিৱেশ এটা আৰম্ভ কৰি ৰাইজক ক'লে যে এইটো কামটো কোনে কৰিছে, ইয়াতে আমাক হিচাপ লাগিব, ইয়াৰ মন্দিৰটো তাতে কিয় গ'ল, অমুক তমুক এনেকৈ কৰিব আৰম্ভ কৰিলে। এইটো EMA কৰিলে, ইয়াৰ পইচা EMA খাইছে, এনেকুৱা হ'ল। তো মই ৰাতি যেতিয়া ইয়াতে আছিলোঁ, মই সময়টো একজেক্টলি ক'ব নোৱাৰিম, কিন্তু 9টামান বাজিছে। চ' সি আহিছে আৰু টিংকুহঁত হঠাৎ আহিলে। মই তেতিয়ালৈকে এই মিটিঙত কি কৈছে সেইটো কথা কিন্তু মই নাজানো, তেতিয়ালৈকে মোক কোনো কোৱা নাই। মই ঘৰত আহি পেলাই আছোঁ। মই লগে লগে মই ৰুমৰ পৰা ইহঁতে আহিছে যেতিয়া মই মোক মাতিলে, মই ৰুমৰ পৰা ওলাই আহি ইয়াতে বহিলোঁ। আপুনি য'ত বহি আছে তাতেই বহিলোঁ। বোলে কি হ'ল? তো ক'লে দাদা এনেকৈ কথা হৈছে আৰু এখেতে এনেকৈ কৈ আছিলে বোলে। তো আমি সুধিব গৈছিলোঁ, ই কৈছে যে ব'ল কোন EM হয় মইহে ফেচ কৰিম, মই মোকাবিলা কৰিম। চ' মই ইয়াতে আহি পেলাই সুধিলোঁ তুমি কৈছা নেকি এনেকৈ? বোলে নাই। তো মিটিঙত প্ৰেচিডেণ্ট কোন আছিলে? কোৱা মোক। যে মই দীপক নায়ক প্ৰেচিডেণ্ট আছিলে। মই লগে লগে কল কৰিলোঁ, লাউড স্পীকাৰত দিলোঁ যে কি হ'ল মিটিঙত, আজি মিটিং আছিলে। দীপক নায়ক ডাঙৰীয়াই তেখেতে ক'লে, আমাৰ DCLC চেয়াৰমেন তেখেতে ক'লে যে মিটিংটো ঠিকেই হ'ল, ভালে চবেই হৈ ভৰি দিলে, আমি চান্দা তুলিম আৰু আমি একেলগে হৈ পেলাই মন্দিৰটো বনাম। কিন্তু আশীষ চাচনিয়ে মদ খাই পেলাই অলপ গণ্ডগোল পৰিৱেশ এটা সৃষ্টি কৰিলে, এনেকৈ তেনেকৈ কৈ আছিলে। চ' মানে এই আশীষ চাচনি যে ইয়াতে হাল্লা কৰি আছে,
ইয়াতে হাল্লা কৰিছোঁ যে এই দীপকক মাত, ইয়াতে মই কথা পাতিম, দীপকক মাতক, ইয়াতে কথা পাতিম ফেচ টু ফেচ। তো পৰিৱেশটো চাই পেলাই মই জানি গ'লোঁ আশিষ আঁচনি ইমান লেভেললৈকে হৈ যোৱা নাই যে মই তাৰ লগত কৰি থাকিম বুলি। চ' এইটো এলিগেশ্যনবিলাক লগাবই, আগতো লগাইছে, আমাৰ বিভিন্ন কামবিলাকত বাধা সৃষ্টি কৰে। আমাৰ যিবিলাক এলিগেশ্যন লগাইছে, ভুৱা এলিগেশ্যন লগাইছে, আৰু এইবিলাক পলিটিকেল ইছ্যু ইয়াতে অলৰেডি পলিটিক্স সোমাই গ'ল। মানে আজিকালি তিলক তাল কৰাটো বহুত সহজ হৈ যায় আৰু চান্স বিচাৰি থাকে অপজিশ্যনবিলাকে। কেনেকৈ ধৰিম? হেমন্ত ছাৰে হওক, আমাৰ মানে এছএছবি প্ৰধানমন্ত্ৰীয়ে হওক, আমাৰ অনাৰেবল চিফ ছাৰে হওক, অনাৰেবল CM ছাৰে হওক, সকলোকে মানে চান্স বিচাৰি থাকে ক'ত কেনেকৈ পাম, কেনেকৈ নাই, এনেকৈ মানে এলিগেশ্যনবিলাক লগাই থাকে। এইবিলাক আমাৰ ইয়াতে মনোবলটো ডাউন নহয়, আমি কাম কৰি পেলাইহে পৰিচয় দিব বিচাৰোঁ। ৰাইজৰ কাম কৰি যাই থাকিম, ৰাইজেতো নিজে বুজি পাব যে কাম হৈছে নে নাই। গতিকে ৰাইজৰ কামখিনি মই নিজে গাই ফুৰিলে নহ'ব, সত্যতাটো লাগিব যে আচলতে কাম হৈছে নে নাই, এইটো জনাটো ৰাইজে বহুত দৰকাৰ আছে। আৰু এইখিনিয়ে মই আজি আপোনালোকৰ আগত ৰাখিলোঁ আৰু বিচাৰিছোঁ যে সকলো ক্ষেত্ৰত সংবাদ মাধ্যম যিহেতু আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, নিৰপেক্ষভাৱে আপোনালোকে নিউজখিনি দাঙি ধৰক, ভাল বেয়া সত্যতা যি আছে সকলোকে দেখুৱাওক। আৰু আমাৰ কাম কৰা মোক নহয়, যোনে আচলতে কাম কৰি আছে ভিজন লৈ পেলাই, আমি ব্যক্তিগত ইয়াতে সম্পত্তি গঢ়িব অহা নাই, আমি ব্যক্তিগত ইয়াতে কাম কৰিব অহা নাই, আমি ভিজনে লৈ আহিছোঁ। আৰু ইতিমধ্যে 10% হ'লেও আমাৰ ভিজনটো পূৰা হৈছে। কিন্তু বাধা বিঘিনি আহি থাকিব, পলিটিক্স হয়, ইমান প্লেন নহয়তো, পলিটিক্স কেতিয়াও প্লেন নহয়, বাধা আহিব যাব, কামবিলাক কৰি গৈ থাকিম। মই এজন জনপ্ৰতিনিধি, তেখেতক কেনেকৈ প্ৰভাৱ কৰিব পাৰিম? আগৰ কথা বেলেগ হৈ যায়, আৰু জনপ্ৰতিনিধি হৈ যোৱাৰ লগে লগে আপোনাৰ বহুত বস্তু কণ্ট্ৰল কৰি চলিবলগীয়া হয়, আপোনাক হজম কৰিবলগীয়া হয়। মই সংগঠনত থাকোঁতে এটা বেলেগ ৰূপ আছিলে, হয় কি নহয়? সংগঠনত থাকোঁতে মোৰ এটা বেলেগ ৰূপ আছিলে। ভাইটি মানে চবৰে, মোৰ দেউতাৰ নাম লৈছে, নিউজত বাজিছে মোৰ দেউতাৰ নাম। তেখেতে ইস্কন মন্দিৰত থাকে মংগলদৈত, দেউতাৰ নাম বাজিছে, তো ভাইটিৰ নাম কি? আৰু বেলেগৰো নাম বাজি যাব। পাৰ্টীয়ে সদায় চেষ্টা কৰে যে আমি শাসনত কেনেকৈ আহিম। তো শাসনত আহিবৰ কাৰণে পইণ্ট লাগিব, এওঁলোকক বদনামটো গাবই লাগিব না ৰাইজৰ মাজত। এতিয়া যদি মই কৈ আছোঁ, ৰাইজৰ সহযোগত মই ভেলাকুটিত মন্দিৰটো যদি বনাই দিওঁ, ৰাইজে বেলেগ পাৰ্টীক ভোট দিবনে? যে ইমান বছৰে ইয়াতে জগন্নাথ মন্দিৰ হোৱা নাছিলে, EMA আমাৰ সহযোগত বনাই দিলে, তো ৰাইজটো আমাৰ লগত হৈ গ'ল না। তো ইহঁতৰ দোকান চলিব নেকি? জ্বলনটো হ'ব না। এই যে পলিটিক্সত জ্বলনটো বহুত হয়, আৰু এইটো মানে অপ্ৰিয় সত্য কথা যে এই আগুৱাই গৈ আছে, এইটো ইমান ডাঙৰ ইছ্যু, এইটো সমাজৰ গোটেই ভেলাকুটি সমাজৰে হওক। মই যেতিয়া নিৰ্বাচনৰ আগত গৈছিলোঁ, তেখেতসকলে কিন্তু মন্দিৰৰে কথা কৈছিলে, আমাক একো নালাগে বাবা, মন্দিৰটো লাগে আমাক বুলি, এতিয়ালৈকে। তো সেই মানে ক্ৰমাৎ মাটিৰ ইছ্যু আছিলে, ছল্ভ কৰি দিলোঁ, এই গ্ৰাউণ্ডটো ক্লিয়াৰ কৰি দিলোঁ। এতিয়া আমাক তাতে কি শুভাৰম্ভ কৰিব লাগে, মানে ফাউণ্ডেশ্যন ষ্টোন দিব লাগে। পাৰ্টীয়েতো সেইটো কৰিব, আৰু গ্ৰাছ লেভেলত চাওক, মিত্ৰতাটো আমাৰ কি ধুনীয়াকৈ চলি আছে, কিন্তু গ্ৰাছ লেভেলত অলপ এনেকুৱা খেলি মেলি লাগিছে। এইটো কথা মই কিন্তু চিফ ছাৰক অৱগত কৰাইছোঁ, আৰু তেখেতে একশ্যনো লৈছে। আৰু এইটো অভিয়াছলি মই এটা আপিল কৰিছোঁ তেখেতক যে এনেকুৱা বহুত ভাল ল'ৰা আছে, UPPLত বহুত ভাল ল'ৰা আছে, শিক্ষা দীক্ষা থকা ল'ৰা আছে, ছ'চিয়েল মাইণ্ডেড ল'ৰা আছে, তেখেতসকলক এনেকৈ দায়িত্ববিলাক দিব লাগে। ভাইচ চেয়াৰমেনে হওক, চেয়াৰমেনে হওক, যিয়ে হওক, এনেকৈ এণ্টি ছ'চিয়েল মানুহক দিব নালাগে, য'ৰ পৰা মানে সমাজৰ অপকাৰ হয়। সেইটোৱে কথা মই আপিল কৰোঁ। নিজৰ ঘনীয়েকক ইমান অত্যাচাৰ কৰিছে, ঘনীয়েকে ঘৰৰ পৰা ওলাই ফালে বেলেগ ঠাইত আছে, ৰাইজে তাইক আশ্ৰয় দিছে। এতিয়া তাইক কেছ কৰিছে, কেছটো হয় তেজপুৰত, আৰু এই কেছ কৰিবৰ কাৰণে, খেলিবৰ কাৰণে তাৰিখত গ'লে মোৰ পৰা পইচা লৈ যায়। নাগৰিজুলিৰ পৰা বেলেগ এজনৰ ঘনীয়েকক সি উঠাই পেলাই লৈ আহিছে। চ' এনেকৈ এণ্টি ছ'চিয়েল এক্টিভিটিছত লিপ্ত হৈ থকা, যোনে নেকি শিক্ষাৰ কোনো দেখা নাই, মুখে দেখা নাই, এনেকুৱা মানুহক ইমান ডাঙৰ দায়িত্ব দিছে। এইটো কথা মই কিন্তু চিফ ছাৰক অৱগত কৰাইছিলোঁ আজি 1 মাহ বা 2 মাহ আগত। তেখেতসকলে কেছ এটা দিছে, আমি ৰেচপেক্ট কৰিছোঁ কেছটোক। গৈ পেলাই থানাত আমাৰ বেইল হৈছে, চলক কেছটো, সত্যতাটো প্ৰমাণ হৈ যাব। মই আপোনালোকক জনাব বিচাৰোঁ, জানুৱাৰী মাহত আমি যিমান টি গাৰ্ডেনৰ লেবাৰ আছে,
ৱৰ্কাৰ আছে সকলোকে আমি লাঞ্চ বক্স দিম বহুতে ক'ব এইটো নিৰ্বাচনী টোপ হয় বুলি কিন্তু ইয়াৰ আঁৰত এটা কাহিনী আছে আপোনালোকে জানিব ইয়াৰ আঁৰত কাহিনীটো এইটো হয় যে আমাৰ প্ৰায় বাগানত যেতিয়া প্লাকিং হয় বা বিভিন্ন বেলেগ বেলেগ কামবিলাক হয় গৰম দিনতে হয় কিন্তু আৰু ৰাতিপুৱা 6টাতে উঠি মানুহে ভাত চাত বনাই পেলাই কৰ্মচালে ভাতটো টিফিনত ভৰাই লৈ যায় এই 12টা বজাত যেতিয়া তেখেতসকলৰ লাঞ্চ ব্ৰেক দিয়ে টিফিনটো যেতিয়া খুলে তেতিয়া কিন্তু সেই ভাতটো বেয়া হৈ থাকে বা তৰকাৰীটো বেয়া হৈ থাকে তেতিয়া এওঁলোকে কৰিব কি অল্টাৰনেটিভ আছে কি এওঁলোকে সেই ভাতটো পেলাই দিবলগীয়া হয় আৰু অকল পানীটো খাই পেলাই তেখেতসকলে 4টা 5টালৈকে কাম কৰিবলগীয়া হয় এই দুখটো কোনো বুজি নাপায় এই দুখটো আমি অনুভৱ কৰিছোঁ কিয়নো আমি বাগানৰ হয় অনুভৱ কৰি পেলাই চিফ ছাৰৰ লগত আমি শ্বেয়াৰ কৰিছোঁ চিফ ছাৰে ক'লে যে সকলোকে লাঞ্চ বক্স দিয়া যাতে 12 ঘণ্টালৈকে এওঁলোকৰ খাদ্য যি আনিব আহাৰ সেইটো যাতে বেয়া নহয় মানুহে যাতে এসাঁজ ইমান পৰিশ্ৰম কৰে এসাঁজ ভালকৈ খাব পাৰে চ' আমাৰ কনচেপ্টবিলাক এইটো হয় আৰু বিৰোধীৰ কনচেপ্টবিলাক কি হয় এইটো নিৰ্বাচনী টোপ হয় বুলি কয় চ' এনেকা পৰিৱেশ আমি এটা বিচাৰিছোঁ য'ত নেকি আমি ধুনীয়াকৈ কাম কৰিব পাৰোঁ মই আচলতে বিচাৰিছিলোঁ মই প্ৰায় মিডিয়াত নাহোঁ সংবাদ মাধ্যমত নাহোঁ মোৰ এটাই মোৰ আছে যে কাম কৰিম কাম কাৰ্যকাল শেষ হ'ব হিচাপ দিম ৰাইজক যে এইখিনি কাম কৰিলোঁ বুলি চ' ইয়াৰ মাজততো আৰু এনেই আৰু মিডিয়াত আহি হিৰো হৈ থাকিতো লাভ নাই গতিকে সেইটো আমাৰ ভিজন আছে বা মিছন আছে সেইকাৰণে আমি তেনেকৈ কাম কৰি গৈ আছোঁ বিচাৰিছোঁ অকণমান সঁহাৰি ছাপৰ্ট আমি বিচাৰি আছোঁ যাতে ভাল কামবিলাক হৈ লওক বহুত কাম এনেকুৱা আমি জন্মৰ আগৰ পৰা আমি দেখা নাই কলচি নদী ব্ৰিজটো আমি কেতিয়াও দেখা নাই আমাৰ ইয়াতে থকা কোনেও দেখা নাই এই ব্ৰিজটো ভগৱানৰ আশীৰ্বাদত আমাৰ CM ছাৰৰ আশীৰ্বাদত আমাৰ চিফ ছাৰৰ আশীৰ্বাদত কিন্তু আমি মোৰ কাৰ্যকালতে আমি দেখা পাম ব্ৰিজ কেইটা ননেশ্বৰ ফাৰ্মত